হে গাইছ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ আৰু ৰাতিপুৱা উঠি মানে হেৰিটো এডিটিঙত আহি গ'লে যিটো যোৱাকালি গৈছিলোঁ বৰ্তমান আমি ৰাস চাবলৈ। তো ৰাতি হওঁতে মানে কি শ্বট লৈছিলোঁ অলপ মানে হেৰি হ'ল আৰু মানে সেনেকৈ শ্বটটো ল'ব নাপালোঁ, যিহেতু বাইকত গৈছিলোঁ। বাইকৰ মানে ৱাইফ আৰু ভণ্টিৰ লগত গৈছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি মানে ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ডাইৰেক্ট আপোনালোকক লৈ যাই আছোঁ ৰাসত। তো ৰাস চালোঁ পলাশবাৰী আৰু ছয়গাঁৱত চালোঁ আৰু শেষক লাগি মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু অলপমান অলপ সৰু সৰু শ্বট অলপমান লৈছিলোঁ। তো এইফালে এনেকৈ বিচনাতে আছোঁ মই এতিয়া বৰ্তমান। মানে সাৰ পাই উঠিলোঁ, তো আপুনি যোগাই দিলে বৰ্তমান। চ' বেক টু মাই ইউটিউব চেনেল MR Vlog09। তো চাই থাকক শেষলৈকে গাইছ। আপোনালোকক বাৰু ডাইৰেক্ট ৰাসলৈকে লৈ যাই আছোঁ চালো। আৰু গাইছ এইটোৱে হৈছে পলাশবাৰীৰ ৰাসৰ মেইন গেটটো। আমি এনেকৈ যাই আছোঁ গেটৰ ভিতৰে মানে এনেকৈ মানে গেটৰ ভিতৰেদিতো যাব লাগিব। তো এনেকৈ আমি গেটৰ দি সুৰকি দিলোঁ। আৰু গাই গেটৰ লাইনৰ মানে লাইটৰ কালেকশ্যনটো চাওক না, একদম এই মূৰক লাগে একদম পুৰা লাইট একদম গেটৰ একদম বঢ়িয়া লাগিছে একদম। আৰু এতিয়া আমি যাই আছোঁ এনেকৈ তিনিজনে আমি মিলি কিনে মানে ভণ্টি মই ৱাইফ এনেকৈ তিনিজনে এনেকৈ মানে সুৰকি যাই আছোঁ ভিতৰত। আৰু গাইছ পালোঁ এতিয়া মেইন গেট। এনেকৈ মেইন গেটৰ ভিতৰত আমি এনেকৈ সুৰকিলোঁ আৰু সুৰকি আৰু যাওঁ আমি ইফালে ভিতৰত কি আছে কি নাই চব দেখাই আছোঁ আপোনালোকক একদম শেষলৈকে চাই থাকক। আৰু গাইছ সুৰকিয়ে দেখা পাব এইকেইটা মূৰ্তি, মেইন মূৰ্তিকেইটা ৰাসৰ মানে এইকেইটাই মেইন হয়। ৰাস নাচাতকৈ এইকেইটাই মেইনে। আৰু তাৰপিছতে দেখা পাব এইকেইটা গণেশ, তাৰপিছত দেখা পাব ইফালে আৰু ইফালেও আছে ইফালে মূৰ্তি, ইফালে আছে কাৰাগাৰ, মানে কাৰাগাৰত যিহেতু মানে বন্দী কৰিছিলে শ্ৰীকৃষ্ণ মাকক। আৰু ইফালে আছে পুতলা ৰাক্ষসনী, এতিয়া শ্ৰীকৃষ্ণ গাখীৰ খুৱাওঁতে যিটো মানে হেৰি হৈছিল। আৰু এইটো কাহিনীটো ক'ব গ'লে বহুত দীঘল হ'ব। আৰু ইফালে সেনেকৈ যাই আছোঁ আমি তিনিজনো। ইফালে এটা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মানে মস্ত ডাঙৰ মূৰ্তি বনাই থোৱা হৈছে। এতিয়া আমি বৰ্তমান আৰু এনেকৈ আছোঁ আৰু ফটো চটো উঠাত পুৰা ব্যস্ত হৈ আছোঁ আমি। আজি আহিছোঁ ৱাইফ আৰু মোৰ আৰু ভণ্টি আহিছোঁ আমি তিনিজনে বৰ্তমান আজি পলাশবাৰী ৰাস চাবলৈ। ইফালে বেছি আৰু ভিডিঅ' ইমান হেৰি কৰিব নোৱাৰোঁ, কপিৰাইট লাগি যাব যিহেতু গান বাজি আছে। আৰু এতিয়া হৈছে এইটো পলাশবাৰীৰ মেইন ডাঙৰ মূৰ্তিটো, যিহেতু মানে ডাঙৰ কৰি যে বনাই মানে সেইটো মূৰ্তিটো সিফালে আছে। ইফালে আৰু নামৰীয়া পাৰ্টি পুৰা মূৰ্তি বনাই থৈ দিছে, চাওক না কি মজা লাগিছে গাইছ। আৰু ইয়াৰ পৰে মূৰ্তি তাক লাগি মস্ত মানে দীঘলাই হ'ব, তাক লাগি হ'ব লাগিলে বহুত দীঘল হ'ব। তাক লাগি মূৰ্তি আছে ইফালে চাওক শ্ৰীকৃষ্ণ আৰু মাকে চিকিনি লৈ দৌৰাই আছে গাইছ। ইফালে আৰু ইফালে বহুত মূৰ্তি আছে দেখোন, তাক লাগি খাব লাগিলে বহুত দীঘল হ'ব ডাইৰেক্ট। আৰু ইফালে আমি মূৰ্তিৰ মেইন মন্দিৰত যাই হিয়া চিয়া কাঢ়িলোঁ। আৰু এতিয়া আৰু লাষ্ট এইটো মূৰ্তিটো চাই লাইটৰ কানেকশ্যনটো বহুত ভাল লাগিছে। এইটো চাই বৰ্তমান আমি এতিয়া হিয়া চিয়া কাঢ়ি লওঁ গাই। ইফালে আৰু শ্ৰীকৃষ্ণ গাখীৰ চুৰ কৰি আছে, তো এইখিনি চাই লাষ্ট হিয়া চিয়া কাঢ়ি লওঁ গাই। ইফালে বিশ্বকৰ্মা বাবা, ইফালে আৰু আহি গ'লো মেইন মন্দিৰত। ইফালে মেইন মন্দিৰত ইয়াতে হিয়া চিয়া কাঢ়িলোঁ আমি তিনিজনে বঢ়িয়া কৰি হিয়া চিয়া কাঢ়ি লৈ ইফালে আৰু দুখাই আছোঁ আপোনালোকক চাই থাকক শেষলৈ। এতিয়া হিয়া চিয়া কাঢ়িলোঁ এতিয়া বৰ্তমান আমি আৰু হ'ল হিয়া চিয়া কাঢ়ি ইফালে নামৰীয়া পুৰা চলি আছে, ইফালে মানুহ চোৱাত ব্যস্ত, ইফালে মূৰ্তি চোৱাত ব্যস্ত। ইফালে আৰু কম্ফকৰ্ণ বুঢ়া ঘণ্টি মাৰি আছে। ইফালে আৰু ৰাধা কৃষ্ণ এটা বঢ়িয়াকৈ বনাই থৈ দিছে ফুলদি সাজাই কেনে। আৰু ইফালে চাওক না লাইনৰ তাৰত মানে এনেকুৱা পোষ্টকুটতে বান্দৰ কেনেকৈ মানে ডিজাইনটো দিছে আৰু মজা লাগিছে। ইফালে আছে পুৰা একদম বান্দৰ ভগৱান, ইফালে আৰু পুৰা লগাই দিছে। ইফালে লাইনৰ পোষ্টতে বান্দৰ, চাওক না কি মজা চিনাৰী আহিছে। আৰু গাছ পলাশবাৰী ৰাস চালোঁ এতিয়া বৰ্তমান যাই আছোঁ আমি ছয়গাঁৱত দেখি। ইফালে ভণ্টি আছে, ইফালে ৱাইফ আছে, আমি বৰ্তমান ইফালে এইবাৰ আৰু ছয়গাঁৱত দেখি চাম। ছয়গাঁৱত দেখি কিনে আছে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, একো নহয়, দীঘলীয়া হ'লে চাব সম্পূৰ্ণ কেনেকুৱা ৰাসবিলাক বৰ্তমান আজি। 12 seconds later. আমি বৰ্তমান আৰু এনেকৈ যাই আছোঁ এইবাৰ ছয়গাঁৱৰ ৰাস চাবলৈ। এতিয়া ৰাসটো ভালকৈ নাহিব পাৰে কাৰণ গাড়ী বহুত চলি আছে। মানে এইবাৰ এনেকৈ যাই আছোঁ আমি এতিয়া বৰ্তমান। এইটো চাব পাৰিছে ছয়গাঁৱৰ মেইন গেটটো আহি পাইছোঁ। আৰু এনেকৈ যাই আছোঁ এইবাৰ আমি বেৰাই আৰু গাড়ী বৰ্তমান তাতে থৈ আহিলোঁ। আৰু এনেকৈ মেইন গেটটো চাব পাৰে, একদম বঢ়িয়া বনাইছে ছয়গাঁৱতো। আৰু মানে ক'ব লাগিলে আমাৰ ছয়গাঁৱতো হায়েষ্ট বঢ়িয়া ভাল হয় আৰু ৰাসটো প্ৰত্যেক বছৰ ভালেই হয়, বহুত মানে মানুহ হয়। তো ভিতৰলৈকে গ'লে গম পাব কিমান মানুহ হয় কিমান মানুহ নহয়। সিফালে আমাৰ ছয়গাঁৱৰ মানে ছয়গাঁও টাউনৰ আমাৰ ৰাসটোতো মানে লাইটৰ পৰিচয়টো ভালেই দিছে, ভালেই লাগিছে চাই একদম। আৰু যিটো ৰিয়েলত চাই আৰু মোবাইলত চোৱাৰ বহুত পাৰ্থক্য আছে। তো ৰিয়েলত চালে বহুত পাৰ্থক্যটো পাব আৰু মোবাইলত চালে বহুত পাৰ্থক্যটো পাব। আৰু ইফালে দোকানবিলাক কালাৰিং বঢ়িয়া লাইট দিছে। ইফালে মানে চাওঁ লাগি যায় মানে বস্তুবিলাক, মানে লাইটটোৱে বেছি মেইন কাৰণ ভাল লাগি যায় আৰু।
গাইছ পাই গ'লো এতিয়া বৰ্তমান আমি ছয়গাঁৱৰ মেইন আৰু এতিয়া পাই গ'লো আমি নেকি ছয়গাঁৱৰ ৰাকৰ মেইন গেট এইবাৰ নেকি মেইন গেটতে আমি সুৰকিব লাগিব ইফালে আৰু মানুহ চাওঁ আজি ছয়গাঁৱত বহুত ভিৰ মানুহ ছয়গাঁৱত মানে প্ৰায়ভাগ মানুহ ভিৰ হয়ে যিটো পলাকবাৰীৰ মানুহ ইমান এটা দেখা নাপালোঁ তথাপি আমাৰ ছয়গাঁৱত বহুত মানুহ আৰু ভিতৰত বা সেই মীনা বজাৰ কিমান মানুহ আছে জলক তাক লাগি গ'লে গম পাম এইফালৰ একদম গেটত হুৰকা লাইটটো একদম বঢ়িয়া বনাইছে চাব না কি ধুনীয়া লাগিছে চাওক আৰু ইফালে গেটৰ হুৰকিয়ে মানে প্ৰথমতে দেখা পাব এইটো ৰাধা কৃষ্ণ বঢ়িয়া কৰি বম ডাঙৰ কৰি বনাই থৈ দিছে আৰু একফালেও এনেকৈ বনাই থৈ দিছে মস্ত ডাঙৰ কৰি শ্ৰীকৃষ্ণ যিটো গুৰুচাৰে মানে পিকচাৰটো ডাঙৰ কৰি বনাই থৈ দিছে একফালে আছে ইফালে ৰাধা কৃষ্ণ ইফালে আছে আৰু ইফালে শ্ৰীকৃষ্ণ গুৰুচাৰা আৰু ইফালে হুৰকি গ'লো আমি মেইন ভিতৰত মানে যিটো মানে ভিতৰত হুৰকি গ'লো ভিতৰত হুৰকি দেখা পালোঁ এক পাহান মানুহ মানে বহুত মানুহ আৰু ইফালে আৰু সিখনৰ মানে পলাকবাৰ দেৰেকে মানে চবতো এইটোৱে আগতে প্ৰথম দেখাই পায় আপোনালোকক লৈ যিটো এইটো মূৰ্তি আগত মেইন আৰু ইফালে আছে মূৰ্তি এক বাহান মূৰ্তি আছে ইফালে দেখাব লাগিলে বহুত মানে আগৰ মানে তাতে ভিডিঅ'ত দেখাই পাই আছে সিফালে মূৰ্তি অভাৰ মূৰ্তি এনেকৈ মূৰ্তি চূৰ্তি চাই আমি এতিয়া যাম আমি ডাইৰেক্ট মীনা বজাৰত ইয়াৰ মেইন হ'ল মীনা বজাৰখনে সিফালে মানুহ অভাৰ আৰু ইফালে চাব পাৰে সেইখিনি আছে ছয়গাঁৱৰ পুৰা মূৰ্তিৰ ইয়াতে চবেই হিয়া কাটি আৰু এইটো চব ডাঙৰ মূৰ্তিটো ইয়াতে থকা হয় যিটো মানে চব মন্দিৰতে ইয়াতে ৰাধা কৃষ্ণটো থকা হয় তো এইটো হৈছে মেইন ইয়াতে আৰু চবতো থাকেই ইফালে আৰু চাব পাৰে ওপৰতো আছে মূৰ্তি ইফালে যাওঁ আমি আৰু ইফালে হিয়া কাটি আৰু গাইছ এটা বস্তু চাওক না সেইটো ছয়গাঁৱত মানে আলাগকে লেভেলৰ বস্তু বনাইছে চাওক না ইফালে যদি লাইট জ্বলে এইটো শ্ৰীকৃষ্ণ হৈছে আৰু যদি চবটা লাইটটো নুমাই আৰু জ্বলিব না ইফালে জ্বলিলে কালী মাই হৈছে ভাই কি লেভেলত দিছে মানে আৰু চাওক না এতিয়া যাম আমি বৰ্তমান এতিয়া মেলা দেখি চাই থাকক কিমানো মূৰ্তি চাবি এতিয়া ডাইৰেক্ট মেলাত চাব যাম আৰু এতিয়া আৰু এনেকি আমি সুৰকি গ'লোঁ বৰ্তমান মীনা বজাৰৰ গেট ঘৰত মানে এনেকি গেটতে ইমান মানুহ আৰু ভিতৰত দেখি যাই পালে বাহে কিমান মানুহ আৰু এনেকি সুৰকি যাই আছোঁ এনেকি বাছ চাই থাকক একক লাগি এইফালে মীনা বজাৰ সেইফালে আমি মানুহ গাইজ এইফালে মীনা বজাৰত সুৰকিয়ে মোৰ চকু গেল এইটো ডাঙৰ চিৰকিটোত আৰু ইফালে সৰু চানা উঠাই গিলা আছে চন্দিয়া ইফালে সৰু আছে ইফালে মানুহ চানা উঠি আছে আৰু ইফালে চাওক না মোৰ চকু গেছে ইফালে মীনা বজাৰৰ মেইন ইফালে মানে চিৰকিটোত আৰু ইফালে সৰু চানা বুঢ়া কৰি খেলি আছে চাওক না আৰু গাইছ এনেকৈ কাটি ল'লোঁ দুটা টিকেট যিহেতু মই নাযাওঁ ভণ্টি আৰু ৱাইফে যাব ক'ত যাই আছোঁ ক'ত উঠিব কি কৰিব দুখাই আছোঁ মানে ইয়াতে উঠিব এতিয়া আৰু মোক দেখা পাই ভয় লাগি যায় এনেকৈ উঠিব ইফালে আৰু এনেকৈ গ'ল ৱাইফ আৰু ভণ্টি আগুৱাই উঠিবৰ কাৰণে ইফালে খুলি দিয়া নাই খুলি দিলে চাওক কি ঘূৰাই আছে এফালে মেইন কথা মই এইগিলাকত একো উঠিব নোৱাৰোঁ কাৰণ মোৰ একদম মাথা চাথা ঘূৰাই একদম বমি চুমি আহি যায় আৰু ক'ব লাগিলে সঁচা কথা গাইছ এইগিলাকত মই নৰোঁ আৰু ইফালে ঘূৰোৱাত ষ্টাৰ্ট কৰি দিলে ইফালে ৱাইফে আৰু এইকেইটা চাব পৰা নাই লক্ষ্য কৰিছে না সেইকেইটা সিফালে পুৰা ঘূৰি আছে মই এইগিলাকত একদম নৰোঁ দে গাইছ সঁচা কথা ক'ব লাগিলে সিফালে ঘূৰাত ষ্টাৰ্ট ইফালে মই চাই আছোঁ নেকি ভিডিঅ' কৰি যেতিয়া আমি চাম এইবাৰ পুৰা বাইক ঘূৰোৱা মানে কথাটো হৈছে গাইছ মই মানে একো বস্তু নুঠঙো একো নকৰোঁ বাছ একজাষ্ট মানে মই ৰাস চাব আহিলে বাছ এইটোৱে কৰিম মই যে বাইক আৰু কাৰ ঘূৰোৱাটো মেইন মোৰ কাৰণে এনেকৈ আহি আছোঁ ভিডিঅ'টো আৰু তলে হৈ যায় আছে নেকি আৰু গাইছ মোৰ কাৰণে মেইন হৈছে এইটো আমি এতিয়া বৰ্তমান বহি আছোঁ নেকি বাইকত মানুহ অহা নাই এনেকৈ বহি আছোঁ আমি এতিয়া আৰু গাইছ মানে এনেকৈ বহি ল'লোঁ ইফালে কাৰ গাড়ী চাওক নাই ইফালে উলুককৈ দেখা পাইছে না যিটো মই ভিডিঅ'টো ইমান হেৰি কৰা নাই আৰু এনেকৈ ৰখি বহুত সময় ৰখিলোঁ গাইছ এনেকৈ মানুহ অহা নাই ইফালে আৰু একজন আহিছিলে চাওঁ না অহাজনৰ কিবা ওলাইহে যাব খুজিব লাগিছে এনেকৈ ওলাইহে যাব লাগে এইফালে বাইক মানে মানুহ একজাষ্ট মানুহ মাতিব আৰু এনেকৈ বাইক চাইক ষ্টাৰ্ট দি কিনে গাইছ অলপ সময় ৰখেক আৰু দেখাই আছোঁ কেনেকৈ গাড়ী ঘূৰাই গাইছ অলপ সময় ৰখাৰ পিছত আহি গ'ল এনেকৈ মানুহ আহি গ'ল বাইক চাইক পূৰা চেক কৰি আছে কেনেকুৱা নাই মানে চেক টেক কৰিব লাগিব না যিটো কিবা এটা যদি হঠাৎ হৈ যায় তেল চেল যদি খতম হৈ যায় এনেকৈ বৰ্তমান এইবাৰ ৰখি চাওক এইবাৰ মানুহ আহি গৈছে এইবাৰ বাইক চাইক ষ্টাৰ্ট দিব আৰু চাওক শেষক লাগি পূৰা একদম এইবাৰ সম্পূৰ্ণ চাওক আপোনালোকে মোৰ টিকেটৰ সুৰে পূৰা ভিডিঅ'টো এনজয় কৰক আৰু এইবাৰ এনেকৈ একজনে বাইক উঠাই দিলে তো চাওক লাগি যাব এইবাৰ
আৰু গাইছ ভিডিঅ'টো মই পুৰা কাটি দিছোঁ দেই, যিটো ইমান লং ভিডিঅ' কৰিব নোৱাৰা, যিহেতু ভিডিঅ'টো সম্পূৰ্ণ দেখাব লাগিলে বহুত দীঘলীয়া হৈ যাব, আৰু ইফালে আৰু পাৰ্চনেল বস্তু নাই, ইমান এনেকৈ দেখুৱাবও নোৱাৰি, মানে অলপ শ্বৰ্টকৈ দেখুৱাইছোঁ আৰু। আৰু বহুত চলে বাইক ঘূৰোৱা, এবাৰ চাওক কাৰ ঘূৰাব, বঢ়িয়া কৰি কাৰখন পুৰা উঠাই দিলে, তো কাৰখন ঘূৰাওক অলপ কি লেভেলত যে কাৰখানা ঘূৰাব ধৰিছে না গাইজ, কি লেভেলত ঘূৰাই মানে আলেক কি লেভেলহে গাইজ, এইটো মই নোৰো দিয়ক গাইজ এনেকৈ ঘূৰাবৰ কাৰণে, সেইটো ঘূৰাবৰ কাৰণে এটা টেলেণ্ট লাগিব, টেলেণ্ট। আৰু ইফালে দুখন কাৰকো উঠাই দিলে, পুৰা একদম পিছে যাই আছে এখন, আৰু এনেকৈ বাইক কেইখনো যাই আছে। চালো গাইজ বহুত গাড়ী ঘূৰোৱা, আৰু এতিয়া বৰ্তমান এনেই আমি আহি গ'লো খাৰুমণি দোকানত, ইফালে ৱাইফ আৰু ভণ্টি এইবিলাক খাৰুমণি লয়, তো আজি এনেকৈ খাৰুমণি দেখুৱায়ে ভিডিঅ'টো শেষ কৰিম, আৰু এইবাৰ ডাইৰেক্ট ঘৰত যাম, আৰু বৰ্তমান ইফালে আমি বহুত ৰাতিয়ে হ'ল। গাইজ চালো আহি পালো ঘৰ, পুৰা গাড়ী চাড়ী মানে ৰাতি হ'ল বহুত, তো সেইকাৰণে মই গাড়ীত অহা ভিডিঅ' নকৰিলোঁ আৰু। তো গাইজ নেক্সট ভিডিঅ' লগ পাম, বাই বাই।